আজি হৈ গ'ল শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ যোনদিনাখন মই ভিডিঅ'টো আপলোড কৰিছোঁ আৰু এটা কথা আপোনালোকে যিটো ভিডিঅ' চাই আছে সেই ভিডিঅ'টো হৈ গ'ল ছেকেণ্ড পাৰ্ট ফাৰ্ষ্ট পাৰ্টটো যদি চোৱা নাই ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম তেন্তে লেটছ ষ্টাৰ্ট একেই ড্ৰেছ একেই মানুহ একে গাড়ী আকৌ এবাৰ স্বাগতম জনাইছোঁ বিন্দাছ ব্লগলৈ মানে একেদিনাখনে দুটা ভিডিঅ' দুটা পাৰ্ট কৰি দিছোঁ মানে একেটা ভিডিঅ'টো যদি বনাবলৈ হয় ভিডিঅ'টো বহুত দীঘল হ'ব চুকাফা কলাৰ ক্ষেত্ৰ ফাৰ্ষ্ট ভিডিঅ' আপোনালোকে চালে বুলি আশা কৰিছোঁ ছেকেণ্ড ভিডিঅ' কি আছিল ক'লে নেঘেৰিটিং শিৱদৌল তাতে ব'লক চাওঁ শিৱদৌললৈ মই বহুতবাৰ আহিছোঁ তথাপিও ভিডিঅ' বনোৱা নাছিলোঁ এয়া বনাইছোঁ আপোনালোকক দেখুৱাইছোঁ চাওক পৰিৱেশটো এই প্ৰসিদ্ধ শিৱ মন্দিৰটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ অৰ্থাৎ 1751 খ্ৰীষ্টাব্দৰ পৰা 1769 খ্ৰীষ্টাব্দৰ ভিতৰত নিৰ্মিত ইয়াত ওখ মন্দিৰটোৰ সৈতে কমে 5টা মন্দিৰৰ সমষ্টি প্ৰথম ওখ মন্দিৰটো শিৱ তাৰপিছত দুৰ্গা গণেশ বিষ্ণু আৰু সূৰ্যৰ ইয়াৰ নৈসৰ্গিক দৃশ্য অতি মনোৰম শিৱদৌল বিখ্যাত বান্দৰৰ কাৰণে আহি আছোঁ আহি পেলাই আমাৰ এটা মানে দোকানৰ পৰাই বস্তু উঠাই লৈ গুচি গ'ল কিনোতেই আজি কি নহওক আহি আছোঁ এইবিলাক চিৰি এই তলৰ পৰা ওপৰলৈ এনেকৈ উঠি আহি থাকিব লাগে আহি আছোঁ আহি একো নাই এইবিলাক ঢেৰ বান্দৰ মিনিমাম 4,000 5,000 মান বান্দৰ আছে ইয়াত এইখনেই সেইখন প্ৰৱেশ দুৱাৰ যাৰ তলেদি আমি এতিয়া সোমাই যাম সোমাই আহি বাহিৰত চাকি তাকি জ্বলাই এয়া ভিতৰ ভাগলৈ ওম নমঃ শিৱায় একো দেখা পোৱা নাযায় বহুত আন্ধাৰ এয়া এনেকৈ আহিলোঁ ফটো ঠিকে আছে তাৰপাছত এয়া মেইন শিৱদৌল সোমাই পেলাই এনেকৈ চাইডেদি মানে ৰাইট চাইডেদি এয়া দুৰ্গা মন্দিৰ আকৌ তেনেকৈ বিষ্ণু মন্দিৰ আছে গৈ থাকিলে পাই গৈ থাকে কেইবাটাও মন্দিৰ আছে ব'লক গৈ থাকোঁ ওম জয়ন্তী মংগলা কালী ভদ্ৰ কালী কপালিনী এইটো হৈ গ'ল পিছফালটো শিৱদৌলৰ এনেকৈ মানে মেইন শিৱদৌলটোত সোমাই এনেকৈ ঘূৰি আহি এইটো দুৰ্গা মন্দিৰ আছে আকৌ এনেকৈ ঘূৰি এইটো বিষ্ণু মন্দিৰ আকৌ এনেকৈ ধৰি এইটো গণেশ মন্দিৰ এনেকৈ বহুত কেইবাটাও মন্দিৰ আছে আহিব আহি ভাল লাগে মনটো সাপ পৰি যায় আৰু এইটো বেক চাইডটো একদম আহোমৰ দিন হয় ন মিডিলত আহোমৰ মানে শিৱদৌল এই তেতিয়াৰে হয় এইবিলাক মানে তেতিয়াৰে আৰু এইবিলাক যে দেখিছে এইবিলাকে আমি যে এতিয়া বৰ্তমান ৰিচেণ্টলি যে ঘৰ চৰ বনাওঁ ইটা শিল বালি সেইটো নহয় এইটো বেলেগ এটা কিবা আগৰ দিনৰ মানে টেকনিক মানে এইটো কি বুলি ক'ম আৰ্কিটেক্টবিলাক মানে এতিয়াৰ দিনৰ আৰ্কিটেক্টতকৈ অকণমান বেলেগ আছিলে তেতিয়াৰ আৰ্কিটেক্টবিলাক আৰু সেই আৰ্কিটেক্টে বনোৱা এইবিলাক বস্তু অঁ পৰিচাহিয়াৰে চিনাকি জানো কোনো হ'ব পাৰে নহ'লে পৰিচাহিয়াৰে চিনাকি জানো কোনো হ'ব পাৰে ল'ৰালি ঘাটে উমলি থাকোঁতে অচিনা পাছই লাগিলে ঘাটতে যাবলৈ ওলালোঁ ঘৰলৈ যাওঁগৈ এনেকৈ তলৰ পৰা এনেকৈ উঠি আহিব লাগে ওপৰলৈ এনেকৈ উঠি গৈ একদম সেই ওপৰত মন্দিৰটো আহিব ভাল লাগিল চাই আৰু ইয়াৰ যিবিলাক এইবিলাক ইয়াৰ বনোৱাৰ টেকনিক ডিজাইন অলপ মানে বেলেগতকৈ বেলেগ মানে আগৰ দিনৰ সেই ৰজাদিনীয়া ফিলটো পোৱা যায় সেইখিনি আৰু চাবলৈ আহিব পাৰে ল'লোঁ এখন নামি মেলি টিপটপকৈ ভিডিঅ'টো ইমানতে সামৰি দিওঁ বেছিকৈ কথা কৈ নাথাকোঁ আৰু ভিডিঅ'টো চাব আৰু বিশেষ ক'বলগীয়া একো নাই চবেই জানেই নিশ্চয় মিউজিকৰ সহায়ত দেখুৱাবলৈ চেষ্টা কৰিছোঁ নিশ্চয় আশা কৰিছোঁ আপোনালোকে ভালে পালে চাই তেন্তে সামৰি দিওঁ ইমানতে ভিডিঅ'টো থেংক ইউ টিল দেন বাই বাই